Hi guys, কি খবৰ আপোনালোকৰ? আজি আছে খ্ৰীষ্টমাছ। মই আহিছোঁ তাঞ্জলামাইহঁতৰ শ্বাৰ চলে। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। ইমান ধুনীয়া দেখিছা না, আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ। সোমাইছোঁ আৰু। ৱাও, ইমান ধুনীয়া দেখিছে, দেখিছেনে? এফালে এইটো তাঞ্জলামাই স্কুলৰ হোষ্টেল হয়। খ্ৰীষ্টমাছ কাৰণে ওপৰত ষ্টাৰবিলাক লগাই দিছে। এফালে এইটো কি আছে আপোনালোকক দেখাম, চাব দেই। এফালে তাঞ্জলামাই সোমালেগৈ গৈ। ইমান ধুনীয়াকৈ চাৰ্চটো বনাই থৈছে, দেখিছেনে? এফালে এখন গাৰ্ডেন, বিলাক ইমান ধুনীয়াকৈ ফুলিছে চাওক। মই পুৰা দৌৰি ফুৰিছোঁ। এতিয়া ভিতৰত সোমাম আৰু আঙুলিয়ে খুলি দিছে। ৱাও, ইমান ধুনীয়া ভিতৰটো, মই দেখিয়ে পলিয়া হৈ গৈছোঁ। চাওকচোন ইমান ধুনীয়াকৈ থৈছে। ফুলবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে, দেখিছেনে? এফালে মই খ্ৰীষ্টমাছৰ ড্ৰেছটো পিন্ধি অলপ ফটো মাৰিবলৈ। এফালে চলোমাইহঁত বহি আছে। এফালে তাঞ্জলামাই মোৰ হোষ্টেলখন দেখাই আহিলে। এফালে আমাক আঙুলিয়ে কেক খাবলৈ দিছে। মই তাঞ্জলামাইৰ লগত বহি পেলাই খাই দিছোঁ। এতিয়া যাব লৈছোঁ আৰু ইয়াতে বহুত ভাল লাগিলে। পৰিৱেশটো ইমান ধুনীয়া, বহুত ভাল লাগিলে। এতিয়া মই জয়তামৰ ৰিচ এটা বনাই ল'লোঁ।
এই ৰাস্তাত আহি আছোঁ আৰু খোজকাঢ়ি বহুত ভোক লাগিছে এতিয়া ভাবিছোঁ হোটেলত কিবা এটা খাই লওঁ এতিয়া হোটেলত গৈছোঁ কিবা এটা খাবলৈ আৰু সিহঁতে কি খাব এতিয়া মেনুখন চাই আছে তাইলে মাহীহঁতক খাবলৈ দিলে এতিয়া আমাৰ আহিব আৰু এই আমাৰো আহি গ'ল কিমান কি দিছে চাওক দেখিয়ে মনটো ভাল লাগিছে মইতো ইমান গালটো খাবলৈতো নোৱাৰোঁ তাইলে মাহীয়ে পুৰা খিছে দিছে নে এফালে মই খাব নোৱাৰিলোঁ এৰি দিলোঁ এতিয়া ৰখি আছোঁ আৰু এতিয়া চবৰে খোৱা হৈ গ'ল আৰু এতিয়া খাই মেলি যাবলৈ ওলাইছোঁ আৰু যাবলৈ আকৌ বেলেগ এটা চাৰ্চতো পালোঁ এইটো ভাল লাগিছে চাৰ্চ বেলুন চেলুনে ধুনীয়াকৈ ডেকৰেশ্যন কৰি থৈছে এইফালে খ্ৰীষ্টমাছ ট্ৰি এজোপাও থৈ দিছে মই ট্ৰিজোপাৰ ওচৰতে ফটোকপি মাৰি ল'লোঁ এইফালে আঙুলে আহি পেলাই মিঠাই আৰু কেক দিছিলে মই খ্ৰীষ্টমাছ আহিলোঁ বহুত ভাল লাগিলে এবাৰ ফাৰ্ষ্ট চাবলৈ গৈছিলোঁ আৰু তেনেহ'লে মই সিহঁতৰ স্কুললৈ গৈছিলোঁ এতিয়া ভাবিছোঁ পঢ়ি মেলি মোৰ এক্সামো আছে মই লিখিবও লাগিব সেয়া ভিডিঅ'টো মই ইয়াতে আদায় কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই